ভাল পালো মামা 12 শাকৰ পৰা 3টা জালুক বিচাৰি খাবলৈ দিল পিছে 3টা জালুক খুৱাই 3 কোটি মানুহৰ আলু খেতি কেলেনো নষ্ট কৰিলা জালুক খাবলৈ মাতিলা গলো আৰু আহিলো পিছে 3 কোটি মানুহৰ আলু খেতি নষ্ট কৰাৰ বাবে জালুক নাখাও বুলি সিদ্ধান্ত ললো হলেও আহিবা মামা 26ৰ আগত জালুক খালো না খালো পিছৰ কথা হিতাধিকাৰী হলো যেতিয়া আশীৰ্বাদ এজুলকা দিম আৰু যাম পিছে 3 কোটি জনতাই কি কৰে হেয়াহে কব নোৱাৰো 3 কোটি জনতাই আলু খাও বুলিলে ময়ো পিছে জালুকৰ লোক সামৰিবই লাগিব খুব সুন্দৰকৈ পৰীক্ষাটি পাতিছে তাৰ বাবে ধন্যবাদ চৰকাৰলৈ পিছে আলু খেতি কৰা মানুহখিনিৰ কি লাভ হল এতিয়া লুইত কুমাৰ বৰ্মনৰ কথাই ভাবকচোন লুইত কুমাৰ বৰ্মনে ঘৈণীয়েকৰ লগত কালি পুৱা কাজিয়া লাগিল কাজিয়া লগাৰ পাছতে ভাত নাখালে দুপৰীয়া জমেটত অৰ্ডাৰ কৰিম বুলি ভাবোতে কৰ্তন হল ইণ্টাৰনেট ফলত কৰিব নোৱাৰিলে লাঞ্চ নকৰাৰ বাবে খাব নোৱাৰিলে ঔষধ আৰু ঔষধ নোখোৱাৰ বাবে এতিয়া শৰীৰৰ অৱস্থা বেয়া এতিয়া জগৰীয়া কোন